সাবসিডিত ৰফটপ সোলাৰ আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব solarrooftop.gov.in। আপুনি সাৰ্চ কৰিলে আপুনি এই মেইন অফিচিয়েল হোম পেজত আহিব পাৰিব বা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি আপুনি এই মেইন ৱেবছাইটত আহিব পাৰিব। সো বন্ধুসকল, আপুনি ইয়াত দেখা পাইছে নেশ্যনেল পোৰ্টেল ফৰ ৰফটপ সোলাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইটো আঁচনি আহিছে, যাৰ জৰিয়তে আপুনি সাবসিডিত আপুনি সোলাৰৰ বাবে আবেদন কৰিব পাৰিব। সো আবেদন কৰিবলৈ হ'লে আপুনি ইয়াত দেখাইছে ৰেজিষ্টাৰ হিয়াৰ, আপুনি ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ ৰাইট সাইডত ইয়াত আহি পৰিছে ৰেজিষ্ট্ৰেশ্যন ফৰ লগইন। আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছতহে লগইন কৰি আপুনি সোলাৰৰ বাবে আবেদন কৰিব পাৰিব। সো প্ৰথমে আপুনি ইয়াত ষ্টেটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। দেন তাৰপিছত আপুনি ডিষ্ট্ৰিবিউশ্যন কোম্পানী ইউটিলিটি, অৰ্থাৎ আপোনাৰ ষ্টেটত থকা যেটো বিদ্যুতৰ কোম্পানী আছে আপুনি সেই কোম্পানীটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। অসমৰ বাবে ইয়াত দিয়া আছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, আপুনি এইটো সিলেক্ট কৰি ল'ব। দেন তাৰপিছত আপুনি ইয়াত দেখা যায় কনজিউমাৰ একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপোনাৰ মিটাৰৰ যেটো কনজিউমাৰ নাম্বাৰ আছে আপুনি সেই নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। আপুনি নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব ষ্টেপ 2 ফিল কৰিব লাগিব। ফিল কৰাৰ বাবে আপুনি ইয়াত মোবাইল নাম্বাৰ দিয়া আছে, আপুনি মোবাইল নাম্বাৰটো ইয়াত বহুৱাই দিব। দেন তাৰপিছত আপুনি ক্লিক টু সেন্ড মোবাইল অ'টিপি ইন সেন্ডেজ এপ, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি অ'কেত ক্লিক কৰি দিব। আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব, আপুনি সেই অ'টিপি ইয়াত বহুৱাই দিব। দেন তাৰপিছত আপুনি ইমেইল আছে, আপোনাৰ ইমেইল এড্ৰেছটো আপুনি ইয়াত দি দিব। তাৰপিছত আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ পিছত আপুনি দেখা পাইছে অল দিছ ডিটেইলছ কেন বি চেঞ্জড আফটাৰ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপুনি এই ডিটেইলছ চেঞ্জ কৰিব নোৱাৰিব। আপুনি অ'কেত ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। সো আপোনাৰ ষ্টেপ সম্পূৰ্ণ কমপ্লিট হৈ গৈছে। আপুনি ইয়াত দেখাইছে এক্টিভ ইউৰ একাউণ্ট উইথিন 24 আৱাৰ্ছ, আদাৰৱাইজ ইউৰ সাবমিটেড ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ উইল বি ৰিমভড অটোমেটিকলি, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ইমেইলত এটা লিংক আহিব আৰু সেই লিংক যদি আপোনাৰ ইমেইলত নাহে তেতিয়াহ'লে আপোনাৰ এই একাউণ্টটো অটোমেটিকলি এইটো ৰিমভ হৈ যাব। সো আপুনি জিমেইলত চেক কৰি ল'ব, মই আপোনাক দেখুৱাই আছোঁ। আপোনাৰ ইমেইলত গুচি যাব। সো ইমেইলত যোৱাৰ পিছত আপুনি দেখা পাব ইয়াত আপুনি দেখা পাইছে MNRE নেশ্যনেল পোৰ্টেল ফৰ ৰফটপ সোলাৰ ইমেইল ফৰ একাউণ্ট এক্টিভেশ্যন। সো আপুনি ইয়াত ক্লিক কৰি দিব, অৰ্থাৎ আপোনাৰ একাউণ্টত এইটো পঠাই দিয়া হৈ গৈছে। সো আপুনি স্ক্ৰল ডাউন কৰিব, ইয়াত আপুনি দেখা পাইছে ক্লিক হিয়াৰ টু এক্টিভেট একাউণ্ট অন MNRE নেশ্যনেল পোৰ্টেল অফ ৰফটপ সোলাৰ, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাক আন এটা ৱেবছাইটলৈ লৈ যাব। সো আপুনি অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপুনি দেখা পাইছে এপ্লাই ফৰ ৰফটপ সোলাৰ। সো আপুনি এইটো জিমেইলৰ পৰা ইয়াত আপুনি আহিলে। সো আপুনি যেটো জিমেইল দিব, অৰ্থাৎ ইমেইল আইডি দিব, আপুনি সেই ইমেইল আইডিটো ভালকৈ চেক কৰি ল'ব যে এইটো আপোনাৰ হয়নে নহয়। সো তাৰপিছতহে আপুনি এইটোৰ বাবে এপ্লাই কৰিব পাৰিব। সো যদি আপোনাৰ ইমেইলত সেই মেছেজটো নাযায়, অৰ্থাৎ মই যেটো আপোনাক দেখুৱাইলোঁ সেই মেছেজটো যদি নাযায় তেতিয়াহ'লে আপুনি এইটোৰ বাবে আবেদন কৰিব নোৱাৰিব। সো আপুনি ইয়াত দেখাইছে কনজিউমাৰ লগইন, আপুনি কনজিউমাৰ লগইনত ক্লিক কৰি দিব। কনজিউমাৰ লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ লগইন কৰাৰ অপশ্যন আহি পৰিব। আপোনাৰ অৰ্থাৎ আইডিটো এক্টিভ হৈ গৈছে। সো আপুনি ইয়াত দেখা পাইছে লগইন হিয়াৰ, আপুনি লগইন হিয়াৰত ক্লিক কৰি দিব। লগইন হিয়াৰত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে ৰেজিষ্টাৰ্ড কনজিউমাৰ একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপুনি কনজিউমাৰ একাউণ্ট নাম্বাৰটো আপুনি দিব লাগিব, যেটো আপুনি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যেটো কনজিউমাৰ নাম্বাৰটো আপুনি দিছিল, আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপুনি যেটো মোবাইল নাম্বাৰ আগতে দিয়া হৈছিল সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত দি দিব। তাৰপিছত আপুনি লগইনত ক্লিক কৰি দিব। আপুনি লগইনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে অ'টিপি সেন্ড ইউৰ সেন্ডছ এপ ইমেইল, অৰ্থাৎ আপোনাৰ ইমেইলত এটা অ'টিপি সেন্ড কৰা হৈছে, আপুনি সেই অ'টিপি ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টটো লগইন হৈ যাব। সো আপুনি এতিয়া সোলাৰৰ বাবে আবেদন কৰিব পাৰিব। সো আপুনি ইয়াত দেখাইছে এপ্লাই ফৰ ৰফটপ সোলাৰ। সো আপুনি ইয়াত দেখা পাইছে প্ৰচিড, আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপুনি ইয়াৰ পৰাই ৰফটপ সোলাৰৰ বাবে অৰ্থাৎ সাবসিডিত আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব। ডিসকাউণ্ট ডিটেইলছ আপুনি ইয়াত দেখা পাইছে। সো ইয়াত আপুনি দেখা পাইছে স্যাংচনেল লোড
ইন KW আপুনি ইয়াত KW দিব লাগিব ফ্ৰম ৰিচেণ্ট ইলেক্ট্ৰিচিটি বিল অৰ্থাৎ আপোনাৰ এই মাহত কিমান KW বিল আহিছে আপুনি সেইটো দি দিব ইয়াত দেন আপুনি ইয়াত টাইপ অফ কানেকশ্যন ইয়াত আপুনি সিঙ্গেল 3 পেজ আপুনি সিঙ্গেল পেজ বা 3 পেজ আপুনি যেটো আছে সেইটো দি দিব অৰ্থাৎ মই সিঙ্গেল পেজ দিছো ইয়াত তাৰ পিছত আপুনি দেখা আছে সোলাৰ ৰফটপ ডিটেইলছ আপুনি সোলাৰৰ ৰফটপ ডিটেইলছ আপুনি ইয়াত দিব লাগিব সো ইয়াত আপুনি KW দেখা পাইছে proposed solar plant capacity in KW অর্থাৎ সাবসিডি is up to 10 KW অর্থাৎ 10 KW ভিতৰত আপুনি ইয়াত দিব পাৰিব সো ইয়াৰ পৰা আপুনি ক্যালকুলেট কৰি ল'ব পাৰিব দেন তাৰ পিছত আপুনি এটো নিদিলেও একো কথা নাই অৰ্থাৎ স্টার মার্ক দিয়া নাই সো এটো আপুনি দিব পাৰে সিঙ্গেল পেজ সো তাৰ পিছত ডিটেইলছ অফ এপ্লিকেণ্ট আপুনি দিব লাগিব ফুল নেম অফ প্ৰিমিছ অনাৰ পাৰ্সন যিজনে আবেদন কৰিব বিচাৰিছে সেইজনৰ নাম আপুনি ইয়াত দি দিব আপুনি ইয়াৰ পৰা ক্যাটেগৰীটো সিলেক্ট কৰি দিব দেন তাৰ পিছত আপুনি দেখাবছে এড্ৰেছ অফ প্ৰিমিसेছ ফৰ ইনষ্টলেশ্যন ইয়াত আপুনি এড্ৰেছটো ফুল এড্ৰেছ আপুনি দি দিব ইয়াত আপুনি পিন কোডটো দি দিব ইয়াত ষ্টেট সিলেক্ট কৰা থাকিব ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় আপুনি সেই ডিস্ট্ৰিক্টটো দি দিব তাৰ পিছত আপুনি দেখাছে ল্যাটিটিউড আপুনি ল্যাটিটিউড ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব আপুনি ইয়াত দেখাছে লংগিটিউড আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব অৰ্থাৎ আপুনি ইয়াৰ পৰা ক্যালকুলেট কৰি আপুনি দুইটা বহাব পাৰিব তাৰ পিছত আপুনি কন্টেক্ট ডিটেইলছ ইয়াত দেখা পাব তাৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে স্টেপ 2 আপলোড ডকুমেন্টছ আপোনাৰ ডকুমেন্টছ আপলোড কৰিব লাগিব যেহেতু মোৰ হাতত প্ৰপাৰ ডকুমেন্টছ নাই গতিকে মই আপোনাক নেক্সট স্টেপ দেখুৱাব নোৱাৰিলো দেন তাৰ পিছত আপুনি ফাইনাল সাবমিশন আপুনি ফাইনাল সাবমিট কৰিব পাৰিব দেখা পাইছে আপুনি ফাইনাল সাবমিশন টু ডিস্ট্ৰিবিউশন কোম্পানী ইউটিলিটি অৰ্থাৎ আপুনি এটোৰ আবেদন সম্পূৰ্ণ হ'ব ফাইনাল সাবমিট কৰাৰ পিছত সো তাৰ পিছত আপুনি দেখা পাইছে ইয়াত আপুনি দেখা পাইছে ফেসিবিলিটি এপ্ৰুভেল অৰ্থাৎ আপোনাৰ এপ্ৰুভেল হ'ব তাৰ পিছত আপুনি দেখা পাইছে সাবমিট ইনষ্টলেশ্যন ডিটেইলছ আপুনি ইয়াৰ পৰা চাব পাৰিব ইনস্পেকশন ষ্টেটাস আপুনি চাব পাৰিব প্ৰজেক্ট কমিউনিকেট ষ্টেটাস আপুনি চাব পাৰিব সাবসিডি ৰিকুৱেষ্ট আপুনি ইয়াৰ পৰা পঠাব পাৰিব সাবসিডি ডিসবাৰ্সেল আপুনি ইয়াৰ পৰা কৰিব পাৰিব সো সম্পূৰ্ণ ইয়াৰ পৰা আপুনি চাব পাৰিব আপুনি ইয়াত দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ ইয়াত আপুনি দেখা পাব সো বন্ধুসকল এনেকৈ আপুনি সাবসিডিত যদি আপুনি সোলাৰ আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে আৰু আপুনি সাবসিডিত সোলাৰ আঁচনি ল'ব বিচাৰিছে তেতিয়াহ'লে এইটোৰ এনেকৈ আপুনি আবেদন কৰিব লাগিব যদি মোৰ হাতত প্ৰপাৰ ডকুমেন্ট থাকিলেহেঁতেন অৰ্থাৎ নিশ্চয় আপোনাক এইটো প্ৰপাৰলি দেখুৱাব পাৰিলেহেঁতেন সো বন্ধুসকল এনেকৈ আপুনি আবেদন কৰিব পাৰিব সো বন্ধুসকল ভিডিঅ' এইখিনি যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব